নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম এণ্টাৰটেইনমেণ্টলৈকে। আজি আমি আলোচনা কৰিম এডব প্ৰিমিয়াৰ প্ৰ'ৰ বিষয়ে, বেলেগ এটা বিষয়। ইয়াৰ আগৰ ভিডিঅ'টোত আমি বেছিক টিউটৰিয়েলখিনি দিছিলোঁ। আজি আলোচনা কৰিম আমি এডব প্ৰিমিয়াৰত এডিটিঙত ব্লাৰ কেনেকৈ কৰে, মাস্কিং ব্লাৰে হওক বা বেলেগ ব্লাৰে হওক, কেনেকৈ ব্লাৰ কৰোঁ আমি, সেই বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে মোক যথেষ্ট সঁহাৰি জনাইছে, ভাল লাগিছে তাৰ বাবে। আশা কৰোঁ আগলৈকেও এনেকুৱা সঁহাৰি জনাই থাকিব। আপোনালোকৰ এটা সঁহাৰি আমাক দুগুণ উৎসাহ দিব। তেতিয়াহ'লে বলক আমি এডব প্ৰিমিয়াৰৰ মাজলৈ যাওঁ। তো আপোনালোকে প্ৰিমিয়াৰ প্ৰ'টো খুলি ল'ব। কেনেকৈ প্ৰিমিয়াৰ প্ৰ'ৰ প্ৰজেক্ট বনায়, কেনেকৈ ছিকুৱেঞ্চ বনায়, মোৰ আগৰ ভিডিঅ'টোত আপোনালোকক দি থোৱা আছে, আপোনালোকে তাত চাই ল'ব পাৰে। চ' আমি আজি আলোচনা কৰিম বুলি কৈছোঁ যিহেতু আপোনালোকৰ ব্লাৰ কেনেকৈ কৰে। তো ব্লাৰ কেনেকৈ কৰে আমি কথা পাতিম আজি। আৰু কিবা নাজানিলে প্ৰজেক্ট ছিকুৱেঞ্চ কিবা যদি খোকোজা আছে আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত চাই ল'ব পাৰে। ডেছক্ৰিপশ্যনত মোৰ আগৰ ভিডিঅ'টোৰ লিংকটো মই দি থৈ দিয়া আছে, আপোনালোকে তাত গৈ চাব পাৰে। তো ভিজুৱেলটো ইম্পৰ্ট কৰিব আপুনি। ইম্পৰ্ট কৰি কি কৰিব লাগে আপোনালোক ইয়াৰ আগৰ ভিডিঅ'টো কোৱা আছে। ছাপ'জ আপোনাৰ এই ভিডিঅ'টোৰ এই যিটো ফুল দেখিছে আপুনি, এই ফুলটো ছাপ'জ আপোনাৰ ব্লাৰ কৰিব লাগে। মোৰ ওচৰত বেলেগ ভিজুৱেল নাই, সেইকাৰণে আপোনালোকক মই এনেকৈয়ে দেখাব লগা হৈছে। তো এই ভিজুৱেলটো ছাপ'জ আমি ব্লাৰ কৰিব লাগে, মাত্ৰ এই ভিজুৱেলখিনি, অকল ফুলটো। তো তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে এফেক্টছত যাব। এফেক্টছত গৈ আপোনালোকে ইয়াত চাৰ্চ কৰি দিব পাৰে। ভিডিঅ' ফিল্টাৰবিলাক যে আপোনাৰ ভিডিঅ' এফেক্টছত থাকে, নাইবা ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰে গাজেন ব্লাৰ বুলি আপোনালোকে চাৰ্চ কৰি দিয়ক। এইটো ওলাইছে। এইটো আছে আপোনাৰ ভিডিঅ' এফেক্টছৰ ভিতৰত ব্লাৰ এণ্ড চাৰ্ফেন বুলি যিটো ফ'ল্ডাৰ আছে, তাত আপোনাৰ গাজেন ব্লাৰ বুলি আছে। এইটো আপুনি টানি জাষ্ট ভিডিঅ'টোৰ ওপৰত পেষ্ট কৰি দিয়ক। তো তাৰপিছত আপুনি ইয়াত এইবাৰ আপুনি ডাবল ক্লিক কৰি এফেক্ট কণ্ট্ৰলছত যাওক। গৈ এইটো হ'ল ব্লাৰনেছ। এইটো আপুনি কিমান ব্লাৰ কৰে এয়া দেখিছে। যিমান ব্লাৰ কৰে আপোনাক যিমানখিনি ব্লাৰ লাগে ইয়াত দিব পাৰে। এইটো টানি দিলেই হ'ল, নাইবা ইয়াত আপুনি লিখি দিব পাৰে যিমান ব্লাৰ লাগে আপোনাক। তো আমাক অকল এতিয়া এই ফুলটো ব্লাৰ লাগে, অকল ফুলখিনি, বাকীখিনি ব্লাৰ নালাগে আমাক। তো তেতিয়াহ'লে আপুনি গাজেন ব্লাৰৰ তলত এটা চাৰ্কুল পাব। এই চাৰ্কুলত ক্লিক কৰিব। তো ইয়াত এই চাৰ্কুলত আহি যাব। এই চাৰ্কুলটো যে আহিছে, এই চাৰ্কুলটোৰ পৰা আপুনি জাষ্ট ফুলটোলৈকে লৈ যাওক। লৈ গৈ আপুনি ইয়াত যিমানখিনি লাগে আপোনাক আপুনি ডাঙৰ কৰিব পাৰে। ডাঙৰ কৰি এতিয়া আপুনি ব্লাৰনেছটো দিব পাৰে, আপোনাক কিমান পাৰ্চেণ্ট লাগে। দেখিছে অকল ফুলটো ব্লাৰ হৈছে। তো ভিডিঅ'টো এতিয়া প্লে' কৰিম। ফুলটো ব্লাৰ হৈছে। চিম্পল। এফেক্টছত যাব। এফেক্টছত গৈ ইয়াত চাৰ্চ কৰি দিব পাৰে গাজেন ব্লাৰ বুলি, নাইবা আপোনালোকে ভিডিঅ' এফেক্টছত গৈ ব্লাৰ এণ্ড চাৰ্ফেনত গৈ যিটো ব্লাৰ লাগে আপোনাক, চেনেল ব্লাৰ, কম্পাউণ্ড ব্লাৰ, এইটো বহুত ব্লাৰ আছে, বহুতকেইটা এফেক্ট আছে। তো আপুনি গাজেন ব্লাৰটো ইউজ কৰিব পাৰে বা বেলেগ ব্লাৰো ইউজ কৰিব পাৰে। তো এতিয়া আমি বেলেগ এটা ভিডিঅ' চাওঁ। আপুনি তেনেকৈ চাৰ্কুল ব্লাৰ নকৰি এইটো ডাবল লেয়াৰ কৰিব পাৰে। ডাবল লেয়াৰ কৰি অপশ্যন শ্বিফ্ট ধৰি আপুনি ওপৰত ঠেলি দিয়ক। ডাবল লেয়াৰ হৈ গ'ল। ডাবল লেয়াৰ আপুনি ইয়াত ওপৰৰ লেয়াৰটোত আপুনি গাজেন ব্লাৰ পেষ্ট কৰি দিয়ক। পেষ্ট কৰি আপুনি গাজেন ব্লাৰটো চাৰ্চ কৰি এফেক্টছত গৈ পেষ্ট কৰি দিয়ক। পেষ্ট কৰি ইয়াত আপুনি ক্ৰপ বুলি মাৰক, CROP এফেক্টছত। ক্ৰপটো ইয়াত ওপৰ লেয়াৰটোত পেষ্ট কৰি দিয়ক। ডাবল ক্লিক কৰি এফেক্ট কণ্ট্ৰলছত যাওক। ফাৰ্ষ্ট আপুনি ব্লাৰটো কৰি লওক। তাৰপিছত যিটো ক্ৰপ বুলি আছে আপুনি এইটো লেফ্ট, টপ, ৰাইট, বটম বুলি আছে। তো আপুনি যিখিনি লাগে এনেকৈ ক্ৰপ কৰিও আপুনি ব্লাৰ কৰিব পাৰে।
দেখিছে এনেকৈ ক্ৰপ কৰি আপুনি ব্লাৰ কৰিব পাৰে সিম্পল ক্ৰপ কৰি আপুনি ব্লাৰ কৰিব পাৰে মোৰ ভিডিঅ'বোৰত যদি কিবা বুজি নাপায় তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাব মই আপোনালোক শুধৰাই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ